স্বাস্থ্য খণ্ডৰ সৰ্বভাৰতীয় পৰ্যায়ৰ ৰাজ্যিক ভিত্তিত ইতিমধ্যে ঘোষণা কৰা কায়কল্প বঁটা 2020-21 বৰ্ষৰ মৰিগাঁও জিলাৰ চাবুকধৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ তথা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসালয়খনে প্ৰথম স্থান লাভ কৰি জিলাখনলৈ কঢ়িয়াই আনিছে গৌৰৱ। প্ৰথম কথা হৈছে আমি এইটো যথেষ্ট সুখী হয়, নট অনলি আমি এইটো এটা মৰিগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু তাৰ ভিতৰতে আমি এখন CHC হৈ এইটো প্ৰথম পাই ইয়াতকৈ সুখী নাই। আমি যিটো কষ্ট কৰিছোঁ এইটো এটা টিম এফৰ্ট। আমাৰ হস্পিটেলৰ যিমান ষ্টাফৰ পৰা আদি কৰি চবেই যিটো আমি কষ্ট কৰিছোঁ, কষ্ট কৰি পেলাই যেতিয়া ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ, ইয়াতকৈ আৰু সুখৰ কথা নাই। আৰু তাতে মই আপোনাক কায়কল্পৰ ওপৰত কওঁ, যেনেকৈ 2014 চনত স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিলে গভৰ্ণমেণ্টে আৰম্ভ কৰাৰ পাছতে তাৰ যেতিয়া চবখিনি ঠিক হ'ল, তেতিয়া কায়কল্প বুলি এটা মিনিষ্ট্ৰী অফ হেল্থে 2015 এই স্কিম এটা আৰম্ভ কৰিছিল কায়কল্প বুলি। এই স্কিমটো হৈছে হস্পিটেলখন কেনেকৈ ফাংচন হয়, পেচেণ্ট ৰেছপন্স কেনেকুৱা, ফিডবেক কেনেকুৱা, পেচেণ্টৰ ছাৰ্ভিচ কেনেকুৱা, প্ৰফেচনেলিজিম বিটুইন দি পেচেণ্ট এণ্ড ষ্টাফ, প্ৰফেচনেলিজিম বিটুইন দি ষ্টাফ অফ মেডিকেল ষ্টাফ আৰু পেৰামেডিকেল মেডিকেল চবৰ ষ্টাফৰ কেনেকুৱা হয়, ৰেছপন্স কেনেকুৱা, এই বস্তুবিলাক চাই পেলাই গোটেইখিনি কেলকুলেট কৰি হস্পিটেল কেনেকৈ ফাংচনিং কৰে, হস্পিটেলত চাফ চিকুণ আছেনে নাই, চৌহদটো কেনেকুৱা, হস্পিটেলৰ ইন হাউচ এণ্ড আউট হাউচৰ কি ফাংচন আছে, হস্পিটেলৰ বাহিৰৰ ফাংচনত কি হস্পিটেলৰ বাহিৰত কি পাৰ্ট লৈছে, সমাজ কল্যাণ বিভাগৰ আৰু কি পাৰ্ট লৈছে সেই চবৰ ভিতৰত, প্লাছ ইয়াত প্ৰসৱৰ পৰা আদি কৰি পেচেণ্টৰ কেনেকৈ আমি ছাৰ্ভিচ দিওঁ, সেই গোটেইবিলাক চাই চিতি তাত বাহিৰৰ পৰা এক্সামিনাৰ আহে, তেওঁলোকে চাই আমাৰ খুব সুখী হৈছে আৰু তাতে আমাক প্ৰথম স্থান উত্তীৰ্ণ কৰিছে। আমি তাতে পাই সুখী। চিকিৎসালয়খনে ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থানেৰে কায়াকল্প বঁটা 2020-21 লাভ কৰিবলৈ সক্ষম হোৱাত চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মীসকলৰ লগতে স্থানীয় ৰাইজ উৎফুল্লিত হৈ পৰিছে। আমাৰ চাবুকধৰা CHC মৰিগাঁও ডিষ্ট্ৰিক্ট আণ্ডাৰ চাবুকধৰা CHC যিটো নেকি কায়াকল্পৰ কাৰ্যসূচীৰ অধীনত যিটো পুৰস্কৃত হৈছে, সেই পুৰস্কৃতটোৰ ওপৰত আমি চাবুকধৰা CHC-সমূহ কৰ্মবৃন্দৰ লগতে স্থানীয় লোকসকলো ইয়াৰ প্ৰতি গৌৰৱান্বিত হৈ পৰিছে। আৰু এই গৌৰৱান্বিত হোৱাৰ অন্তৰালত অদূৰ ভৱিষ্যতেও যাতে ইয়াৰ দ্বাৰাই আমি আৰু অলপ আগুৱাই যাব পাৰোঁ, অসম তথা ভাৰতবৰ্ষতো যাতে আমি এই সুনামটো অৰ্জন কৰি যাতে জাকতিলিকা হৈ উঠাব পাৰোঁ, তাৰ প্ৰতি আমি আগন্তুক দিনত কৰিবলগীয়া যিখিনি নেকি বাকী থকা সেইসমূহো পূৰ্ণ পৰ্যায় কৰি নিয়াত উদগনি যোগাই আমি কৰ্তৃপক্ষৰ লগত আলোচনা কৰি নিশ্চয় আগবঢ়াই নিয়াত আপ্ৰাণ চেষ্টা কৰা যাব। স্বাস্থ্য বিভাগৰ নীতি অনুসৰি চাবুকধৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা, বিষয়া কৰ্মচাৰীৰ জ্ঞানৰ পৰিপক্কতা, নিয়মানুৱৰ্তিতা, চিকিৎসালয়ৰ নিৰ্দেশনা চিহ্ন, তথ্য আৰু সংৰক্ষণ আদিকে ধৰি বিভিন্ন শিতানত সূক্ষ্ম নিৰীক্ষণেৰে তৃতীয় পক্ষৰ বিশেষজ্ঞ মহলৰ হতুৱাই কৰোৱা মূল্যায়ন ব্যৱস্থাটোকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে নামাংকিত কৰিছে কায়কল্প বঁটা 2020-21। জিলাখনৰ চাবুকধৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰ তথা চিকিৎসকসকলে চিকিৎসালয়খনে ৰাজ্যিক ভিত্তিত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে এই সমীক্ষাত জিলাখনৰ চাবুকধৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰই চূড়ান্ত স্ক'ৰ 95.9 লাভ কৰি ৰাজ্যখনৰ ভিতৰতে প্ৰথম স্থান দখল কৰি স্বাস্থ্য বিভাগৰ কায়াকল্প বঁটা 2020-21 বৰ্ষৰ 15 লাখ টকা লাভ কৰিবলৈ সক্ষম হয়। স্থানীয় লোক হিচাপে ক'বলৈ গ'লে মই এই অঞ্চলৰ এজন ব্যক্তি আৰু এই অনুষ্ঠানটো মই আজি ভালেদিনে ইয়াতে কৰ্মৰাজিত আছোঁ। ইয়াত ৰাইজৰ সুবিধাৰ্থে কিছু কৰিবলগীয়া আছে, যেনে ধৰক ৰাইজে আহি অৰ্থাৎ পেচেণ্টবিলাকে আহি বহাৰ সুবিধাৰ এটা কমিউনিটিৰ এটা হলৰ ব্যৱস্থা ৰাখি তেওঁলোকক যাতে আমি সুবিধা দিব পাৰোঁ, পেচেণ্টবিলাকে সেইখিনি সা সুবিধা এটা পাব লাগে। তাৰোপৰি পেচেণ্টবিলাকক পৰ্যাপ্ত পৰিমাণে যিখিনি আমাৰ সা সুবিধা দিবলগীয়া সেইখিনি আমি নিশ্চয় এতিয়াও পূৰ্ণ পৰ্যায় দিব পৰা হোৱা নাই। সেইখিনি যে অদূৰ ভৱিষ্যতে সেইখিনি পূৰ্ণ পৰ্যায় দিব পৰা যায়, সেইখিনি মই চৰকাৰৰ প্ৰতি আহ্বান থাকিব। মৰিগাঁৱৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট, JCC ডিজিটেল।